বজাৰত নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, দামবোৰ ইমান কম কেনেকৈ? গুড মৰ্ণিং সকলোকে, মই চিৰঞ্জিত আৰু মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা কেমেৰাটো অন কৰাৰ লগে লগে মায়ে চিঞৰ মাৰিলে যে তোৰ চুলিকেইডাল দীঘল হৈ কাটি আগে যা। মই বোলো এই কথাই কথা নহয়, চুলিকেইডাল কাটি অহাই ভাল, যিহে দীঘল হৈছে সেই বুলি কৈ আহি পালোহি চেলুনত আকৌ যিহে মানুহ ভিৰ। মই চুলি কাটিবলৈ কেতিয়া পাওঁ পাল ঠিকেই নাই, সেইবাবে কেমেৰাটোকে অন কৰি নিজকে অকণ দেখালোঁ, আপোনালোককো দেখাওঁ। ইয়াৰ চুলিকেইডাল কাটি দিওঁ, মোৰ লগত আহিছে ঘচং। हाय गाइस कैसा लगा है मुझे? हेवी ना, जली ना, तेरी भी बत्ती जली ना भाई लोग। ধেমালিৰ মাজতে মোৰ চুলিকেইডালো কাটি হ'ল। মোক আকৌ ধেমালি কৰি কৰি কাণখন বোলে কাটি দিওঁ বুলি কৈছিলে। মই বোলো পইচা নিদিম আকৌ তোক। আমাৰ বা এজনীয়ে নতুনকৈ ৰেষ্টুৰেণ্ট এখন খুলিছে বজাৰত, আপোনালোকে ভিজিট কৰিব পাৰে, বহুত কম দামত বস্তু পায়। আজি বাৰু একো নাখাওঁ, বেলেগ দিনা কিবা কিবি খাওঁ, আপোনালোককো দেখাম কি পোৱা যায় ইয়াত। দোকানখন একেবাৰে শাস্ত্ৰী কলেজৰ সন্মুখতে, ফ্ৰী প্ৰমোচন এটা মাৰিছোঁ, কিবা এটা খাব পাৰিব আৰু পিছত আহিলে দোকানলৈ। বাৰু তেন্তে আজিলৈ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ।